everyone, good morning. Welcome to my YouTube channel. আশা কৰিছো আপোনালোক সকলো বহুত ভালে আছে মোৰো ভাল। এতিয়া একদম ৰাতিপুৱাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো নাজানো কিমানখিনি দেখাব পাৰো যিমানখিনি পাৰো গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আজি আমাৰ লগত সৰুকে কিবা নিয়ম এটা কৰিছো কি নিয়ম কৰিছো গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এই ভিডিওটোতে আপোনালোকৰ লগত এটা বিউটি টিপছ শ্বেয়াৰ কৰিম আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো। বৰা চাউল অলপমান মিক্সিতে খুন্দি এনেকৈ চালি লৈছোঁ আৰু লগতে ভাতৰ চাউল অলপো খুন্দি লৈছোঁ যিহেতু আমি দুবিধ পিঠা বনাম আৰু এইখিনি পিঠাগুড়িখিনি আমাৰ খুন্দা ইতিমধ্যে হৈ গৈছে কুহুমীয়া গৰম পানী অলপমান দি পিনে দুইখিনি পিঠা ভালকৈ মঠি ল'লোঁ ভাতৰ চাউলৰ পিঠাখিনিৰ পৰা এয়া মই ভাত পিঠা বনাই আছোঁ আৰু ভাত পিঠাখিনি মই এখন চালনীৰ সহায়ত এনেকৈ পিঠাখিনি চালি লৈছোঁ আৰু এইখিনি চাওক ভাত পিঠাখিনি মোৰ ইতিমধ্যে বনোৱা হৈ গৈছে আৰু এইখিনি হৈছে মুঠীয়া পিঠা এইখিনি বৰা চাউলৰ পৰা বনাইছোঁ মই আৰু এই পিঠাবিধ আপোনালোক সকলোৱে বনাব জানেই চাগে নহয় জানো বিশেষকৈ খেতি উঠাৰ পাছত আৰু ভদীয়া পিঠা হিচাপে ভাদ মাহতো খোৱা হয় আমাৰ মোমনৰ আজি ভদীয়া পিঠা খোৱাৰ নিয়ম কৰিছোঁ মোমন যিহেতু ভাদ মাহত জন্ম ন মোমন খং উঠিছে নেকি দুষ্ট কৰিছে হাই কৰি দিয়া নেকি এনেকৈ কয় হাই ই পেটটো ওলাই গৈছে বা আহিব এতিয়া স্কুলৰ পৰা ৰ'বা দেই মোমন এইফালে চোৱা মোমন নুখোলে এইটো দেতা আহিলে এইজনী বা বা এইজনী আৰু এইফালে মায়ে ধূপ চাকি লগাই মোমনক ভদীয়া পিঠা আগবঢ়াবলৈ লৈছে এইবাৰ মোমনৰ প্ৰথম এয়া ভদীয়া পিঠা আগবঢ়াব আৰু এইফালে দেখিছিলে বাৰু মোমনলে তাৰ একেবাৰে নমৌ কৰাত বহুত বেছি চখ কিন্তু খোৱাত অকণমানো চখ নাই আৰু এইফালে আমাৰো এনেকৈ সজাই ল'লোঁ আজি বোলো কলপাততে খাওঁ যিহেতু কলপাতত তেনেকৈ খোৱা নহয়েই বা আৰু মই বজাৰলৈ ওলাই আহিছোঁ মুনু আৰু মোমনক ককা আইতাকৰ লগতে থৈ আহিছোঁ গাড়ীত গান বাজি আছিলে কাৰণে কপিৰাইট লাগিব বুলি মই এনেকৈ ভইচ অভাৰ কৰি দিছোঁ আমাৰ বজাৰ আছে কেইটামান আৰু ডাকঘৰটো সোমাম আমি দুইজনী আৰু আমি টাউনৰ পৰা আহিলোঁগৈ এয়া বজাৰ চজাৰ কৰি লৈ পেলাই আৰু ডাকঘৰটো সোমালোঁ আৰু আহোঁতে কুলফি এটা ল'লোঁ এয়া কুলফি খাই আহিছোঁ এইফালে বাও খাই আছে আইচক্ৰীম আৰু আমি ঘৰৰ কাৰণেও লৈ আহিছোঁ মুনু মা দেউতাহঁতৰ কাৰণে আৰু মোমনৰ কাৰণে চকলেট লৈ আহিছোঁ সেই অলপ আগত বজাৰৰ পৰা আহি পালোঁ আহি পাই আকৌ চাহ তাহ খাই মেলি ফ্ৰেছ হ'লোঁ আৰু এয়া এইফালে মুনুৱে এয়া লুডু গুটি পাতি আছে লুডু খেলিবলৈ মুনু কি খেলিবা এতিয়া লুডু তুমি জানা জানো খেলিব জানো তাই লুডু খেলিব নাজানে বোলে মোক শিকাই দিবলৈ কৈ আছে জানা জানো পাতা গুটি পাতা আজি স্কুলত ফটো তুলিলা নে গ্ৰুপ ফটো তুমি কোনটো কালাৰ ল'বা এতিয়া কোনটো কালাৰ ল'বা মোক য়েল্ল'টো দিবা দুটা খেলিবা মোক য়েল্ল' দিবা সেয়া আৰু এয়া আমাৰ মুনু স্কুল যাবলৈ তাইক মই ৰেডি কৰি দিলোঁ আৰু এতিয়া স্কুল গাড়ী আহিব স্কুল গাড়ী তাইক পঠাই দিম ঠিক আছে ব'লা সৌখন স্কুল গাড়ীখন আহি পাইছেহি আৰু তাইক আজি স্কুল গাড়ীতে পঠাই দিম ভিডিঅ'কন কৰি দিছে মুনুকেইটা স্কুল গাড়ীত উঠাই পঠাই দিলোঁ স্কুল ছুটি টাইমত ভিনদেউ লৈ যাবগৈ আৰু ঘৰলৈ আকৌ আনিবলৈ যাব নালাগে তাইক তেনেকৈ আৰু এতিয়া মই গাটো ধুই লওঁগৈ গাটোৰ আগত ফেচ পেক এটাও লগাম তাৰ বাবে মিডিয়াম চাইজৰ আলু এটা লৈ ভালকৈ বাকলিটো গুচাই মেলি ধুই লৈ এয়া মই পিহি লৈছোঁ আৰু এইখিনি আলুখিনি মোৰ পিহা হৈ গৈছে তাতে অকণমান মই হালধি এড কৰিছোঁ লগতে অলপমান বেচনো এড কৰিছোঁ আৰু আপোনালোকে যদি আছে কেঁচা গাখীৰো এড কৰিব পাৰে গোটেইখিনি ভালদৰে মিক্স কৰি এয়া মই স্কিনত এপ্লাই কৰিছোঁ এই ফেচ পেকটোৱে স্কিনখন গ্ল' কৰাৰ লগতে বিশেষকৈ এতিয়া গৰমৰ দিনকেইটাত আমাৰ ৰ'দে পৰাৰ সমস্যা সকলোৰে হয় নহয় জানো এই ৰ'দে পৰাৰ সমস্যাৰ পৰা আমাক একেবাৰে তাৎক্ষণিক এটা ৰিজাল্ট দিয়ে বুলি মই ক'ব পাৰিম লগতে এই ফেচ পেকটোৱে গৰমৰ দিনকেইটাত আমাৰ ছালখনৰ টাৰ্ণ ৰিমুভেল দূৰ কৰি ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰখাত আমাক যথেষ্ট পৰিমাণে সহায় কৰে এই ফেচ পেকটো যেতিয়া ছালত এপ্লাই কৰিব আপোনালোকে আপৱাৰ্ড ডাইৰেকশ্যনতে এপ্লাই কৰিব আৰু অকণমান স্ক্ৰাব কৰি দিব তেতিয়া ছালৰ যোনখিনি সমস্যা আছে সেই সমস্যাখিনি দূৰ হোৱাত আমাক সহায় কৰিব ৰৈ যোৱা ফেচ পেকখিনি মই এতিয়া ডিঙি আৰু হাত দুখনতো এপ্লাই কৰি লৈছোঁ আৰু অকণমান সময় ৰখি মই শুকাবলৈ দিম তাৰপিছতে ভালকৈ গাটো ধুই আহিমগৈ আৰু আপোনালোকে যদি এই ফেচ পেকটো ট্ৰাই কৰা নাই তো ট্ৰাই কৰি চাবচোন নিশ্চয় এটা ভাল ৰিজাল্টে পাব আপোনালোকেও
আৰু এতিয়া এই পেকটো মোৰ লগোৱা হৈ গৈছে ভালকৈ ধুনীয়াকৈ মুখতো লগালোঁ এয়া নেক পৰ্চনতো লগালোঁ আৰু হাততো লগালোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে নতুন ভিডিঅ'জ বা ব্লগছত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল এণ্ড বাই বাই